Subscribe now and press the bell icon. Never miss an update from Tips Official. বাগানের লাইনে সুন্দর ছড়ি তোর পিছে পিছে ঘুরে সুজমনি বাগানের লাইনে সুন্দর ছড়ি তোর পিছে পিছে ঘুরে সুজমনি মুচকি হাসি মোর মন ভুলালি তোর তেরা দেখে চলি পাগল হলি। নমস্কাৰ মই ডিজি মাল্টিমিডিয়াৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিজে ষ্টুডিঅ'ত এটা ৰেকৰ্ডিং কৰিব আহিছোঁ। বৰ্তমান এতিয়া আমি ডিজে ষ্টুডিঅ'ত আছোঁ, ৰেকৰ্ডিং চলি আছে। আমাৰ সূৰ্যদা এইটো ভাল অতি সুন্দৰ অডিঅ' চং আহিব, চাহ জনগোষ্ঠী সুন্দৰ চৰি বুলি। মই ভিতৰত যাওঁ। এয়া আমাৰ সুন্দৰ চৰি যিজনে ছিংগাৰটো, তেখেতৰ লগত দুআষাৰ কথা পাতোঁ। হয়, নমস্কাৰ। মোৰ এটি এলবাম সুন্দৰ চৰি আজি ৰেকৰ্ডিং হৈছে আৰু মোৰতো হৈ গ'ল আৰু এতিয়া গীতিমণি কৰিব। আপোনালোকে শুনিব কেনেকুৱা লাগিলে, ভাল বেয়া লাইক কমেণ্ট কৰিব। আৰু এই গীতটি অডিঅ'টি অহা 1 তাৰিখে অক্টোবৰ 1 তাৰিখে আমি ৰিলিজ কৰিম মোৰ চেনেল অফিচিয়েলি কৰিব। হয়, SMK মিউজিকেলত চাব আপোনালোকে, তাকে ক'লোঁ। ধন্যবাদ। আৰু আছে আমাৰ গীতিমণি বুঢ়াগোহাঁই আছে, তেখেতৰ লগতো আমি চিনাকি কৰাই দিম। তেখেতেও বহুত সুন্দৰ কৰি গাইছে সুন্দৰ চৰি চংটো। আহক, মই এতিয়া গীতিমণিৰ লগত চিনাকি কৰাই দিছোঁ, যেতিয়া গাইছে বাগানীয়া চং এটা গাইছে। এয়া আমাৰ গীতিমণি, তেওঁ এটি বাগানীয়া চঙত কণ্ঠদান কৰিছে বা অধিবাসী চং যিটো আহিব আমাৰ, তেওঁ আশা কৰোঁ কেনে লাগিছে গাই পিনে? ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। লগতে সূৰ্যদা আছে। ফাৰ্ষ্ট টাইম কৈছে চাগে? নহয়, মই আগতে এটা কৈছোঁ বাগানীয়া চং ফাৰ্ষ্ট টাইম। কেনে লাগিছে বাগানীয়া? ভাল লাগিছে, বহুত বেছি ভাল লাগিছে।